Hello guys, welcome to my YouTube channel JK JINTU. So আজি মই এটা ল্যাপটপ ল'ব আহিছিল। সো পান বজাৰ আহিছো পান এই নিকনৰ কাহতে যাম। নিকনৰ আছে তাৰ তলতে আছে দোকানখন মোৰ লগৰটো লৈ আহিছে। লগৰটো চিনাকি আছিল দোকানখন। সো যাওঁ এইখনে হয়। ইয়াৰ তলেৰে যাম ইয়াত। সো চাওঁ আছে না ল্যাপটপটো। সো বেছি বাজেটৰ ল্যাপটপ নহয়, কম বাজেটৰ ল্যাপটপ ল'ম বুলি ভাবিছিলো। সো আছে না সো ক'লা কি ইহঁতৰ তিনিখন দোকান বোলে। ইহঁতৰ তিনিখন দোকান আছে। তিনিখন এইখন যোনখন গ'লে সেইখন ফাৰ্ষ্ট হয় পুৰণা দোকান। এইখন দোকান বোলে নাই ইয়াত ল্যাপটপটো ৰাখা নাই। এইখনত আহিছে এই চাইডেদি গৈ এই ওপৰত গ'লে এই দোকানখন পাম। তাতে অকল ল্যাপটপে আছে। সো ইয়াত ল্যাপটপটো চাব দিছে। সো ইয়াত চাই কিনে আমি তাতে যাম আকৌ যোনখন পুৰণা দোকান তাতে আকৌ যাম। তিনিখন আছে, সেইখন দেখালোঁ। এইখন এখন আৰু এখন আছে, এইখন দেখাই আছোঁ। এইখনে হ'ল ল্যাপটপ দোকান। অকল ল্যাপটপে আছে। HP পৰা আজিকালি বহুত আছে। ষ্ট'ৰটো অলপ সৰু কিন্তু ল্যাপটপৰে গোটেইখিনি। সো মই চাই লওঁ, মই ক'লোঁ কি 30,000ৰ ভিতৰত মোক ল্যাপটপ এটা লাগে। কিন্তু ক'লে কি দাদা 30,000ৰ ভিতৰত ইমান ভাল ল্যাপটপ এটা নাপাম, যেনেকৈ আমি ভিডিঅ' এডিটিং বা ফটো এডিটিং কৰোঁ। সো মোক ক'লে এটা দেখাই আছোঁ। দেখালে মোক HPৰ এটা দেখালে 32,000 আৰু লেন'ভৰো দেখালে 34,000ৰ। এনেকৈ দেখাই মোৰ লাষ্টৰ এটা দেখাব কৈছে কি আৰু এটা আছে ল্যাপটপ 42,000 43 নে 44,000 মোক ডিছকাউণ্ট দি কিনে 42,000 দিম বুলি ক'লে। সো সেইটো চাই লওঁ, সেইটো আনিব দিছোঁ। সেইটো আনিলে চাওঁ। এইটোতে হয়, এইটো HPৰে হয়। Ryzen 5 AMD প্ৰচেছৰ 8GB RAM 8GB RAM আৰু 512GB ROM। সো চালোঁ মই ধৰি লওঁ আহি কিনে আকৌ এইখন দোকান আহিছোঁ। আৰু এখন দোকান থকা বুলি ক'লে এইখনত সিহঁতে এছেম্বল কৰি দিয়ে, মানে ছফ্টৱেৰ ইনষ্টল যি কৰিব লগা আছিল কাম সিহঁতে ইয়াত কৰি দিয়ে। ইয়াতো আছে মাউচ চাউচ আদি কৰি আছে। সো মোক ক'লে এখন কীবৰ্ড দিম বুলি। সো ইয়াৰ গোটেইখিনি ফিচাৰ হোৱাৰ পিছত মোক চেক কৰি চাব দিলে। গোটেই চেক কৰি চালোঁ, এনে ঠিকে আছে, পূৰা স্মুথ চলে। টাচপেডখনো স্মুথ হয় আৰু ফুল চাইজ কীবৰ্ড হয় এখন, ফুল চাইজ কীবৰ্ড। Ryzen 5 AMD প্ৰচেছৰৰ হয়। আপুনি জানে যদি Ryzen 5 ইউজ কৰিছে গমেই পাব। সো ধুনীয়া কীবৰ্ড আৰু কীবৰ্ডখন ফুল চাইজ কীবৰ্ড। এইটো দোকানখন হয়। সো লৈ কিনে মই ওলাই আহিলোঁ আৰু মোক এটা বেগ দি দিছে খালি। সো এইটো মোৰ ল্যাপটপটো HPৰ হয়। সো Ryzen 5 AMD প্ৰচেছৰ। সো ইয়াত ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিলোঁ কাৰণ অলপ দিগদাৰ হয় না ভিডিঅ' কৰিব। সো মই ইয়াৰ আনবক্সিং বা ইয়াৰ ৰিভিউ এটা ভিডিঅ' আনি আছোঁ লাহে দুদিনমান ধৈৰ্য ধৰক। মই লৈ আহি আছোঁ ভাল ফ্ৰী ৰিভিউ, ভালকৈ ভিডিঅ'টো দেখাম কেনেকুৱা কি ল্যাপটপ, কি ফিচাৰ আছে, কি এতিয়া USB পইণ্ট আছে, এতিয়া Type-C পইণ্ট আছে নে নাই, চব দেখাই আছোঁ। আজিলৈ বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।